हेलो एवरीवन आपनालोक সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আজি এটা নতুন ৰেচিপি লৈ আহিছো, আশা কৰো আপোনালোক সকলোৱে ভাল পাব। আজি মই বনাবলৈ লৈছো দহি বৰা। আপোনালোকো চাগে ঘৰতে বনাই খায়। আজি আমি কেনেকৈ বনালো চাও আহকচোন। দহি বৰাৰ টেষ্টটো খুবেই ধুনীয়া হয় কাৰণ ইয়াত জ্বলা মিঠা এই সকলো টেঙা এই সকলো এটা মিশ্ৰণ হয়, যাৰ কাৰণে মুখখন খুবেই ভাল লাগে। গতিকে আহকচোন আজি আমি বনাও দহি বৰা আৰু ঘৰৰ সকলোকে পৰিবেশন কৰাও। প্ৰথমে মই মাটিমাহ 4-5 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিলোঁ আৰু তিয়াই থোৱা মাটিমাহখিনি কিছু পৰিমাণে বাকলি গুচাই মিক্সিৰ জাৰ এটাত লৈ আদা আৰু অলপমান নিমখ দি পিচি ললোঁ। মিশ্ৰণখিনি পিছাৰ পিছত এনেকৈ চামুচৰে ধুনীয়াকৈ লৰাই দিব, কাৰণ যাতে মিশ্ৰণটো ফুলি উঠে। আপোনালোকে যদি নলৰুৱাকৈ ডাইৰেক্ট পিচি আনি বনায় তেতিয়াহ'লে বৰাটো খুব সফট ফ্লাফি নহ'ব। গতিকে সেইকাৰণে আপোনালোকে খুব ধুনীয়াকৈ এনেকৈ যিমান কনচিষ্টেঞ্চি ইয়াত দেখুওৱা হৈছে তেনেকৈ ফেটি ল'ব আৰু ধুনীয়াকৈ এটা এটাকৈ গৰম তেলত বৰ ভাজি ল'ব। এতিয়া চাওক মই এখন লোহাৰ কেৰাহীত তেল গৰম কৰি অলপ অলপকৈ মিশ্ৰণটো দি বৰখিনি ভাজি লৈছোঁ। মাটিমাহৰ বৰটো আপোনালোকে বেলেগ ধৰণেও বনাব পাৰে। দহি বৰা নবনাই বেলেগ ধৰণে ধৰক ধনিয়া বা জলকীয়া এনেকৈ দি যেনেকৈ সাধাৰণতে আমি পকৰি বনাওঁ তেনেকৈও বনাব পাৰে। কিন্তু মই ইয়াতে যিহেতু দহি বৰা বনাই আছোঁ, গতিকে মই তেনেকৈ পিঁয়াজ চিয়াজ একো ইউজ কৰা নাই। অকল আদা আৰু অকণমান নিমখ দি মিশ্ৰণটো মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি এতিয়া মই এটা এটাকৈ বৰ বনাই আছোঁ। মোৰ বৰখিনি বনোৱা ইতিমধ্যে হৈ গৈছে। এতিয়া মই এটা বাউলত অলপ গৰম পানী লৈ লৈছোঁ, কুহুমীয়া গৰম পানী অলপ লৈ লৈছোঁ। এতিয়া মই বৰখিনি তাত অকণমান সময়ৰ কাৰণে ভিজাই দিম, যাতে বৰখিনি কোমল হৈ উঠে। আৰু অকণমান ভিজোৱাৰ পিছতে সেইখিনি টুকি ৰাখিম। এতিয়া মই অলপমান তেতেলী তিয়াই থৈছিলোঁ আৰু সেই তিয়াই থোৱা তেতেলীৰ পৰা মই গুটিখিনি পৃথক কৰি ল'লোঁ। এখন পেনত তেল গৰম কৰিলোঁ আৰু দুটামান পাঁচফোৰণ দি এটা ফোৰণ মাৰি যিটো মিশ্ৰণ কৰিছিলোঁ তেতেলী আৰু পানীৰ, সেই তেতেলী আৰু মিশ্ৰণটো মই ইয়াতে দি দিম। চাওক মই এতিয়া পাঁচফোৰণ দি দিছোঁ তেলখিনিত, আৰু যেতিয়া পাঁচফোৰণখিনি সম্পূৰ্ণকৈ ফুটি উঠিব তেতিয়া আপোনালোকে তেতেলীৰ যিটো মিশ্ৰণ, তেতেলী আৰু পানীৰ যিটো মিশ্ৰণ এনেকৈ ইয়াতে ঢালি দিব। আৰু ধুনীয়াকৈ উতলিবলৈ দিব। মোৰ হাতত চেনিৰ চিৰাপ আছিলে, গতিকে চেনিৰ চিৰাপ দি দিছোঁ। আপোনালোকে চেনি 2 চামুচমানো এনেকৈ যোগ কৰি দিব পাৰে আৰু এচিকুট নিমখ। এতিয়া মই গ্ৰীণ চাটনিৰ কাৰণে ধনিয়া, জলকীয়া, মান ধনিয়া আৰু অকণমান নিমখ দি গ্ৰীণ চাটনি বনাই ল'লোঁ। এতিয়া এয়া চাওক মই উঠাই অনা পানীৰ পৰা উঠাই অনা বৰকেইটা এনেকৈ ৰাখি ওপৰত এনেকৈ দৈ দি পৰিৱেশন কৰিছোঁ। দৈখিনি আপোনালোকে খুব ধুনীয়াকৈ দৈ ওপৰৰ অংশ পানীখিনি নলৈ ওপৰৰখিনি লৈ ধুনীয়াকৈ মিক্সিত আপোনালোকে এটা মিশ্ৰণ কৰি ল'ব, তেতিয়া খুব ধুনীয়া হয় এনেকুৱা ধৰণৰ। এতিয়া মই তাৰ ওপৰত তেতেলী পানীও দি দিলোঁ, যিটো মিশ্ৰণ বনাইছিলোঁ তেতেলীৰ, আৰু তাৰ ওপৰত মই এনেকৈ গ্ৰীণ চাটনি দি দিছোঁ। এতিয়া মই তাত অলপমান নিমখ ছটিয়াই দিছোঁ, অলপমান চাট মছলা দিছোঁ, অকণমান জলকীয়া গুড়ি দি দিছোঁ,
এয়া চাওক আমাৰ দহি বৰা ৰেডি পৰিৱেশনৰ কাৰণে। এনেকৈ আপোনালোকে দহি বৰা নিজেও খাওক, ঘৰতো খুৱাওক আৰু লকডাউনৰ সময়ছোৱা খুবেই সুন্দৰ কৰি এনজয় কৰি নিজকে ব্যস্ত ৰাখি কটাওক। আজিলৈ আহিছোঁ, ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।